हेलो एवरीवन नतुन एटा भिडिओले आपनाक स्वागतम जनाइছোঁ। যদিহে মোৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকন বজাই থওক যাতে মোৰ আৰু আপোনাৰ লগত সম্বন্ধটো জড়িত হৈ থাকে আৰু আপুনি এনে ধৰণৰ ভিডিও সদায় আপোনাৰ মোবাইলত চাবলৈ পাব। আজিৰ বিষয়টো লৈ আমি কথা পাতিম। বহুতে থাম্বনেল চাই গম পালে আজিৰ বিষয়টো মই কৈ দিব বিচাৰো। আজিৰ বিষয়টো হ'ল YT ষ্টুডিও এপৰ টিউটোৰিয়েল আৰু ইয়াৰ ফুল নাম হৈছে ইউটিউব ষ্টুডিও। গম পাইছেনে? তো আপোনালোকক কৈ দিওঁ মই YT ষ্টুডিওৰ টিউটোৰিয়েল কেলে লৈ আহিছোঁ। যদিহে আপুনি নতুন ইউটিউবাৰ তো আপোনাক জনা দৰকাৰ যে YT ষ্টুডিও অবিহনে আপুনি আপোনাৰ ইউটিউব চেনেলটো গ্ৰো কৰিব নোৱাৰিব, ইউটিউব চেনেলটো আগুৱাই লৈ যাব নোৱাৰিব আৰু ইউটিউব চেনেল চলাবই নোৱাৰিব YT ষ্টুডিওৰ অবিহনে। YT ষ্টুডিও আৰু ইউটিউবৰ সম্বন্ধনো কি মই আপোনালোকক কৈ দিছোঁ। YT ষ্টুডিও আৰু ইউটিউবৰ সম্বন্ধটো ঠিক উদাহৰণস্বৰূপে মাইকী মতাৰ যেনেকুৱা সম্বন্ধ ঠিক YT ষ্টুডিও আৰু ইউটিউব এপৰ সম্বন্ধ ঠিক একেই। আপোনাৰ পৰিয়ালত বা সেই মাইকী মতাৰ পৰিয়ালত কি ঘটিছে, কি দৰকাৰ, কি প্ৰয়োজন, কি কম হৈছে, আগলৈ কি বিচাৰিছে মানুহে, এই সকলোখিনি কথা যেনেকুৱা মাইকীয়ে মতাক কৈ দিয়ে ঠিক ইউটিউবত কি কি প্ৰয়োজন, ক'ত ভিউজ ডাউন হৈছে, ক'ত ছাবস্ক্ৰাইবাৰ ডাউন হৈছে, ক'ত ইমপ্ৰেছন পঠিয়াইছে ইউটিউবে আৰু ক'ৰ পৰা কিমান ভিউজ আহিছে, ক'ৰ পৰা কিমান ছাবস্ক্ৰাইবাৰ বাঢ়িলে, ক'ৰ পৰা ছাবস্ক্ৰাইবাৰ কিমান ঘটিলে, ক'ৰ পৰা ৱাচ টাইম কমিলে, ক'ৰ পৰা ৱাচ টাইম আপুনি পালে, ক'ৰ পৰা আপুনি আৰ্নিং কৰিলে, সেই গোটেইখিনি কথা YT ষ্টুডিওতেহে আমি গম পাওঁ আৰু সেইবোৰ ইউটিউবে YT ষ্টুডিওক কৈ দিয়ে আৰু YT ষ্টুডিওৰ জৰিয়তে আমি গম পাওঁ আৰু ক'ত আমি ভুল কৰিছোঁ সেই সকলোবোৰ আমি YT ষ্টুডিওত চাব পাৰোঁ আৰু এই ভুলসমূহ আমি শুধৰাই লৈ ইউটিউব চেনেলটো আগুৱাই লৈ যাব পাৰোঁ। তো সেয়েহে YT ষ্টুডিওৰ বহুত ডাঙৰ ভূমিকা আছে। তো YT ষ্টুডিওৰ বিষয়ে মই আজি অলপ আপোনালোকক জ্ঞান দিবলৈ চেষ্টা কৰিম। তো সকলোখিনি জ্ঞানটো মই দিব নোৱাৰোঁ কাৰণ মোৰ যিমানখিনি জ্ঞান আছে মই সেই জ্ঞানসমূহ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ। মোৰ যদি কিবা থাকি যায় বা কিবা পাহৰি যাওঁ তেন্তে মোক কমেণ্টত সুধিব। মই যদি জানো আপোনালোকক শ্বেয়াৰ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। তো বলক আপোনালোকক মোবাইল স্ক্ৰীনত লৈ যাওঁ। তো গাইজ মই আপোনালোকক মোবাইল স্ক্ৰীনত লৈ আহিলোঁ। তো মোবাইল স্ক্ৰীনত লৈ অহাৰ পিছত আপোনালোকক মই দেখাই দিব বিচাৰোঁ বহুত নতুন ইউটিউবাৰ লোকে YT ষ্টুডিওৰ লগোটো চিনি নাপায় বা সেই এপটোনো চাওঁতে কেনেকুৱা। তো আপোনালোকক দেখাইছোঁ এইটো হ'ল YT ষ্টুডিও এপৰ লগো। আপোনালোকে প্লে ষ্টৰত গৈ কিনি YT ষ্টুডিও মাৰিলে ওলাই পৰিব, আপুনি এই এপটো ডাউনলোড কৰি ল'ব। তো মই সেই এপটো এতিয়া ক্লিক কৰিছোঁ। তো মই লগইন কৰি থৈছোঁ। তো মোৰ লগইন কৰাৰ কাৰণে মোৰ ডাইৰেক্ট ইউটিউব চেনেলটো ওলাইছে আৰু ইয়াত ওলাইছে ছাবস্ক্ৰাইবাৰ কিমান আছে আৰু ওপৰত ৰাইট সাইডত মোৰ ইউটিউব চেনেলৰ লগো ওলাই পৰিছে। যিহেতু মোৰ এই চেনেলটো নতুন আৰু বেছি দিন হোৱা নাই সেয়েহে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰো কম আৰু ভিউৱাৰ্সও কম। তো আপোনালোকে যদি কেইবাটা চেনেল আছে তেতিয়াহ'লে আপুনি ৰাইট সাইডৰ কোণাত ক্লিক কৰি কিনি আপুনি সুইচ একাউণ্টৰ অপশ্যন পাব। ইয়াৰ পৰা সুইচ কৰি আপুনি বেলেগ এটা ইউটিউব চেনেল লগইন কৰিব পাৰিব আৰু তাৰ কামখিনি কৰিব পাৰিব ইয়াতে। তো যিহেতু মই লগইন নকৰোঁ এইটোকে দেখাম তো সেয়ে মই অলপ বেক হৈ ল'লোঁ। তো আপোনালোকে পোনপ্ৰথমে এনেধৰণে ইণ্টাৰফেচ চাব পাব। তাৰপিছত আপোনালোকে দেখিছে লাষ্ট 28 দিন। লাষ্ট 28 দিনত মোৰ ভিউজ কিমান আহিছে, ৱাচ টাইম কিমান আহিছে সেই গোটেইখিনি ইয়াত দেখাইছে। এইটো লাষ্ট 28 দিনৰ হয়। তাৰপিছত এইটো ৰিসেন্টলি আপলোড কৰা ভিডিও 3টা দেখাইছে। এইটো আজিৰে আপলোড কৰা ভিডিও, ইয়াত কিমান ভিউজ আহিছে আৰু লাইক কিমান আহিছে সেইখিনি দেখাইছে আৰু কমেণ্টবোৰ দেখাইছে। গম পাইছেনে? এই ৰিসেন্টলি আপলোড কৰা ভিডিওসমূহ হয়। তাৰপিছত আপুনি তলত আহিব পাৰে। সৰি বন্ধু মই আপোনালোকক আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ। আপোনালোকে যদি YT ষ্টুডিওত ভিডিও আপলোড কৰিব বিচাৰে অৰ্থাৎ ইউটিউব ভিডিওটো 3 জেগাৰ পৰা আপলোড কৰিব পৰা যায়। ইউটিউব এপৰ পৰা আপলোড কৰিব পৰা যায়, YT ষ্টুডিওৰ পৰা আপলোড কৰিব পৰা যায় আৰু ক্ৰম ব্ৰাউজাৰ পৰা আপলোড কৰিব পৰা যায়। তো আপুনি যদি YT ষ্টুডিওত গৈ কিনে আপোনাৰ ইউটিউব ভিডিওসমূহ আপলোড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্লাছৰ সিম্বল পাব ওপৰত দেখিছে। তো সেই প্লাছত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ভিডিওসমূহ ইয়াৰ পৰাও আপলোড কৰিব পাৰিব। মই প্লাছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মোৰ ভিডিও ফটো যিমান আছে সকলোবোৰ ওলাই গৈছে। তো মই ইয়াৰ পৰাও যদি মই ভাবোঁ যে ভিডিও আপলোড কৰিম তেতিয়াহ'লে মই ইয়াৰ পৰাও কৰিব পাৰিম YT ষ্টুডিওৰ পৰা। তাৰপিছত আপোনালোকে তলত আনিছোঁ। এইটো ডেশবৰ্ডত আছিলে।
এতিয়া আপোনালোকক মই কণ্টেণ্টত গৈ দেখাই দিম। তো মই কণ্টেণ্টত ক্লিক কৰিলোঁ। কণ্টেণ্টত ক্লিক কৰাৰ পিছত মই যিমানখিনি ভিডিঅ' আপলোড কৰিছোঁ সেই গোটেইখিনি ভিডিঅ' ইয়াত ওলাই পৰিছে। আৰু মই ইয়াৰ পৰা যদি ভাবোঁ কোনোবা এটা ভিডিঅ' মোৰ বেয়া হৈছে বা কিবা এটা কাৰণত ডিলিট কৰিবলগীয়া হয়, তেতিয়াহ'লে ৰাইট ছাইডত 3 ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ডিলিটৰ অপশ্যন পাই যাব। দেখিছেনে ইয়াত ডিলিটৰ অপশ্যন ওলাইছে, তো আপুনি ইয়াত ক্লিক কৰি ডিলিট হৈ যাব। আৰু যদি এডিটিং কৰাৰ সময়ত কিবা এটা থাকি গৈছে তেতিয়া এডিটো কৰিব পাৰিব। ইয়াত এডিটৰ অপশ্যন আছে, দেখিছেনে? এডিট কৰি কিনে ইয়াত থাম্বনেইল, টাইটেল, টেগসমূহ আকৌ আপুনি শুধৰাই লগাব পাৰিব। তাৰপিছত আপুনি শ্বৰ্ট কিমান আপলোড কৰিছে, তো আপুনি ইয়াত ওপৰত শ্বৰ্টৰ অপশ্যন পাব। তো শ্বৰ্টত ক্লিক কৰি আপুনি শ্বৰ্ট ভিডিঅ' আপলোড কৰা গোটেইখিনি দেখাব আৰু কোনটো ভিডিঅ'ত কিমান ভিউজ আহিছে সেইখিনি গোটেই চাবলৈ পাব। তাৰপিছত যদিহে আপুনি লাইভ কৰিছে তেতিয়া লাইভটো চাব পাৰিব। যিহেতু মই লাইভ কৰা নাই, তো গতিকে মই লাইভ নাচাওঁ। তাৰপিছত আপোনালোকক মই লৈ আহিছোঁ তলত এনালাইটিক্স। এইটো জনা আপোনাৰ বাবে একেবাৰে দৰকাৰ, নতুন ইউটিউবাৰ যদি আপুনি। তো মই এনালাইটিক্সত আহিলে। এনালাইটিক্সত অহাৰ পিছত আপুনি আপোনাৰ ইউটিউব চেনেলত কি ঘটিছে, কি হৈছে, এই সকলোবোৰ কথা জানিব পাৰিব। তো মই এনালাইটিক্সত অহাৰ পিছত দেখিছেনে, ইয়াত এনালাইটিক্সত ক্লিক কৰিছোঁ। এনালাইটিক্সত অহাৰ পিছত মোৰ ফাৰ্ষ্ট দেখিছোঁ 28 দিনত মোৰ ভিউজ কিমান আহিছে, লাষ্ট 28 দিনত, আৰু ৱাচ টাইম কিমান আহিছে, লগতে 28 দিনত মোৰ ছাবস্ক্ৰাইবাৰ কিমান বাঢ়িছে সেইটো মই চাবলৈ পাইছোঁ। তাৰপিছত 28 দিনত কোনটো ভিডিঅ'ৰ পৰা কিমান ভিউজ আহিছে দেখিছেনে, লাষ্ট 28 দিনৰ হৈ কোনটো ভিডিঅ'ৰ পৰা কিমান ভিউজ আহিছে এই গোটেইখিনি ইয়াত দেখাইছে। তাৰপিছত আপুনি ইয়াত তলত যদি আহি যায় অলপ ৰিয়েল টাইম মানে ইয়াত দেখাইছে 48 আৱাৰ্ছ, মানে 2 দিনৰ 24 ঘণ্টা এদিন হয়নে? তো 2 24 48, তো 2 দিনত কোনটো ভিডিঅ'ৰ পৰা কিমান ভিউজ আহিছে এই গোটেইখিনি ইয়াত চাবলৈ পাব। আৰু যদিহে আপুনি 1 ঘণ্টা এই মাত্ৰ 1 ঘণ্টাত কিমান ভিউজ আহিছে সেইখিনি গোটেই চাবৰ কাৰণে আপুনি ইয়াত 60 মিনিটত যদি ক্লিক কৰি দিয়ে তেতিয়া আপুনি চাব পাব যে 60 মিনিটত কিমান ভিউজ আহিছে। আই হোপ আপোনালোকে বুজি পালে ভিউজ চাবৰ কাৰণে কেনেকৈ চোৱা হয়। তো মই বেক হৈ লৈছোঁ। তো তাৰপিছত আপুনি ইয়াত চাব পাব ৰিচাৰ্জ। এই ৰিচাৰ্জটো কিয় দিছে গম পাইছেনে? ৰিচেণ্টলি ভিউৱাৰ্ছসকলে যিবোৰ এতিয়া ইউটিউবত চাৰ্চ কৰি আছে, যেনেধৰণে টেগ চাৰ্চ কৰিছে, যিবোৰ ভিডিঅ' সিহঁতে চাব বিচাৰিছে, তো সেইবোৰ ৰিচাৰ্জত ওলাই পৰে। ইয়াৰ পৰা আপুনি এক্সপ্ল'ৰ টপিকছো কৰিব পাৰে, বিচাৰিব পাৰিব। অৰ্থাৎ টপ চাৰ্চবোৰ দেখাইছে। এতিয়া এই কেইদিনত চাৰ্চ আছামিজ কমেডি শ্বৰ্ট ফিল্ম, তো সেইটো দেখাইছে মোক। ইয়াৰ পৰা ছাজেশ্যন দিছে যদি আপুনি ৰিচাৰ্জত গৈ কিনি যিবোৰ চাৰ্চ কৰি আছে ভিউৱাৰ্ছে, তো সেই ধৰণে কণ্টেণ্ট যদি আপুনি লৈ আহে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'বলৈ অধিক চান্স থাকে। দেখিছেনে টপ চাৰ্চ দেখাইছে, ৰিচেণ্টলি ভিডিঅ', টপ চাৰ্চবোৰ দেখাইছে গোটেইখিনি। তাৰপিছত আপোনাক মই কমেণ্ট দেখাইছোঁ। ইয়াত যদি কমেণ্টত আহি যায় তো আপোনাৰ কোনটো ভিডিঅ'ত কিমান কমেণ্ট আহিছে, কি আহিছে গোটেইখিনি ইয়াতে জানিব পাৰিব আৰু কমেণ্টসমূহ ৰিপ্লাই কৰিবলৈও ইয়াতেই পাৰিব। তাৰপিছত আৰ্নিং, লাষ্টত আছে আৰ্নিং। তো যিহেতু মোৰ নতুন চেনেল আপোনালোকে দেখি আছে, তো আৰ্নিঙতো আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে কিমান আৰ্নিং হৈছে, কিমান কি হৈছে গোটেইখিনি ইয়াত চাবলৈ পাৰিব আৰ্নিঙত গৈ কিনি। তাৰপিছত আৰ্নিঙত গৈ কিনি আপুনি আৰু এটা কথা চাব পাৰিব যে আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান আহিছে, কিমান কি আহিছে গোটেইখিনি চাব পাৰিব। তো মই যদি তলত লৈ যাওঁ, আপোনালোকে জানে যে চেনেল এটা মনিটাইজ কৰিবৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা ৱাচ টাইম লাগে। দেখিছেনে আপোনালোকে মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ ইমানেই হৈছে। এই ব্লু কালাৰটো ইয়াৰলৈকে পাব লাগিব 1000লৈকে, আৰু এইটো মোৰ ৱাচ টাইম হয়। তো ৱাচ টাইম এতিয়ালৈকে ইয়াতে আছে, তো মোৰ ৱাচ টাইমটো ইয়াৰ পৰা ইয়াৰলৈকে পাব লাগিব, তেতিয়াহে মই চেনেলটো মনিটাইজ কৰা অপশ্যন পাম। তো আপোনালোকে দেখিলে ইয়াৰ পৰা। তাৰপিছত আৰু যদি কিবা এটা থাকি গৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত কমেণ্টত গৈ সুধিব পাৰে। মই যদি জানো আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো আই হোপ আপোনালোকে বুজি পালে চাগে। তো আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আকৌ এনেধৰণৰ ভিডিঅ' লৈ আহোঁ আৰু সেই ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পোনপ্ৰথমে আপুনি চাবলৈ পাব। তো আজিৰ বাবে ইমানেই।